আৰক্ষীৰ জালত হত্যাকাৰী জাকাৰিয়া দাতালপাৰাত মাতৃকন্যাক হত্যা কৰিছিল জাকাৰিয়াই ফটাকিল আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হত্যাকাৰী জাকাৰিয়াক জামিন ল'বলৈ যাওঁতেই জালত পৰিল জাকাৰিয়া ওৰফে ৰাজু তাৰিখ ২৬ ফেব্ৰুৱাৰী মহানগৰীৰ দাতালপাৰাত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছিল মাতৃকন্যাৰ মৃতদেহ ঘটনা পোহৰলৈ অহাৰ পিছতেই তুলপাৰ লাগিছিল মহানগৰীত মাতৃকন্যাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই আৰক্ষী আৰু চিআইডি দল উপস্থিত হৈ আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া কিন্তু পোৱা নাছিল হত্যাকাৰীৰ ক্লু অৱশেষত ফটাকিল আৰক্ষীৰ অবিৰত অভিযানত মঙলবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল হত্যাৰ মূল অভিযুক্ত এইটো জাকাৰিয়া ওৰফে ৰাজু ২৬ ফেব্ৰুৱাৰীত দাতালপাৰাৰ নতুন বস্তি গোপথ বুলি কয় তাতে এগৰাকী মহিলা আৰু এটি সৰু বাচ্চাক হত্যা কৰি থৈ ৰুমৰ ভিতৰত পেলাই থৈ যায় এই সংঘাতত আমি বিভিন্ন ধৰণে ইনভেষ্টিগেশ্যন আৰম্ভ কৰোঁ পিছত গম পালোঁ যে এজন ল'ৰা বৰপেটাৰ জাকাৰিয়া এলিয়াছ ৰাজু এই ল'ৰাজন এই ঘটনা ঘটিছিল ২৬ ফেব্ৰুৱাৰী নিশা গাৰুৰে মুখত সোপা দি হত্যা কৰা হৈছিল মাতৃকন্যাক হত্যাকাণ্ডৰ পিছতেই পোহৰলৈ আহিছিল চাহিদা বেগমৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল জাকাৰিয়া ওৰফে ৰাজুৰ ঘটনাৰে নাম সাঙুৰ খাই পোৱাৰ পিছতেই পলাতক হৈ আছিল জাকাৰিয়া কিন্তু অগ্ৰিম জামিন ল'বলৈ আহি জালত পৰিল হত্যাকাৰী জাকাৰিয়া ল'ৰাটোক বিচাৰি বৰপেটাত গৈছিলোঁ তেওঁ পলাই ফুৰিছিল আৰু আজি এটা বেলেগ চ'ৰ্চৰ যোগেদি তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল তেওঁ ইতিমধ্যে সোধপোছ হৈছে আৰু এই ঘটনাটো এটা তেওঁলোকৰ পাৰিবাৰিক সংঘাতৰ বাবেই এই হত্যাকাণ্ড হৈছে বুলি জানিব পৰা হৈছে সন্দেহ কৰা মতে প্ৰেমৰ বাবেই হত্যা কৰা হৈছে মহিলাগৰাকীক ইতিমধ্যে জাকাৰিয়াক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে চলাইছে মাৰাথন জেৰা কেমেৰা পাৰ্চন সুনীত শইকীয়াৰ সৈতে সুৰজিৎ শইকীয়া নিউজ ১৮ অসম নৰ্থ ইষ্ট